Justice! No! We want justice! We want justice! We want justice! অসমৰ যি ডাঙৰ ডাঙৰ বৰ দম্ভালি মাৰা কথা কয় ৰাস্তা কিছুমান আছে যেনে মিষ্টাৰ ৰাজা অসমৰ ডেকা বিকাশ আমিন ক'ত গ'ল আজি হা তুমি কি ক'লা মিষ্টাৰ ৰাজা কিনি গ'ল অসমৰ ডেকা কিনি গ'ল বিকাশ আমিন কিনি গ'ল এনেটো সিহঁতে কিবা এটা ভিডিঅ' পালে মানে পুৰা দি দিয়ে কিন্তু আজি এটা সঁচাকে এজনী ছোৱালী যে এনেকে অত্যাচাৰ কৰি মাৰি পেলোৱাৰ পিছত তাতে কিয় মনে মনে আছে তোমাকে কৈছো শুনা সবৰে নিজৰ ক্ৰমতা থাকে আৰু তোমাৰ নিচিনা মই তোমাক এক্সাম্পল দিছো তোমাৰ নিচিনা এনেকে ভাষণ সাবস্ক্ৰাইব পাবৰ কাৰণে ভিউজ পাবৰ কাৰণে মিষ্টাৰ ৰাজাৰ নাম লৈছা অসমৰ ডেকা নাম লৈছা তুমি ভাইৰেল হৈ নোযোৱা আৰু একচুয়ালি এটা কথা কওঁ নিজৰ এটা ক্ৰম থাকে আজি তুমি যদি এটা বিজি থাকা তোমাকো এদিন ট্ৰল কৰিব আৰে মই তোমাক ট্ৰল কৰিছো যেন তোমাক কৈছো যেন মিষ্টাৰ ৰাজা হওক বিকাশ আমিন হওক তুমি ইহঁতৰ বিষয়ে কৈছা ক'ত গ'ল ইহঁত আজি এজনী ছোৱালী ৰিফ হৈ গৈছে ক'ত গ'ল তেনেকৈ কৈছা কিন্তু এটা কথাই কওঁ মানুহক সদায় ভিডিঅ' কৰি পেনে প্ৰুফ দিয়াটো কেতিয়াও মানে নহয় মানুহক সদায় ভিডিঅ' কৰি পেনে যেন এই ছোৱালীজনীৰ ওপৰত ছোৱালীজনী ঢুকালে বেয়া লাগিছে মোৰ এইবিলাক মানে তোমাৰ নিচিনা মানে কেইটামান ভিউজৰ কাৰণে কেইটামান ছাবস্ক্ৰাইবৰ কাৰণে এইবিলাক মানে তহলং নকৰে মানুহৰ মনৰ পৰা ভাবে যেন সুমিলা ৰংঘাম্পিক যেনেকৈ ৰিফ হৈ গ'ল তেনেকৈ এই মনৰ পৰা ভাবে যেন তাই আমি অতি সোনকালে যোনজনে তাইক ধৰ্ষণ কৰিল তাইক আত্মহত্যা কৰিলে সেইজনক আমি অতি সোনকালে উলিয়াব লাগে এই মনৰ পৰা তুমি আজি এজন ভিক্ষাৰীক তুমি এটা বা খাবলৈ মিঠাই বা 10 টকা দিছা তুমি এইটো ভিডিঅ' বনাই পেনে ছ'চিয়েল মিডিয়াত দিবা ইনষ্টাগ্ৰামত ইউটিউবত দিবা কিয় কাৰণে দিছা মানুহক দুখাইছা চাহ মই মানুহক ৰেছপেক্ট কৰিছোঁ এইটো নহয় তুমি যদি আজি ভিখাৰীজনক যদি ভিডিঅ' কেমেৰাটো নথৈ যদি তুমি যদি ডাইৰেক্ট অনলি যদি তুমি যদি সেই ভিখাৰীজনক যদি বস্তুটো দিয়া খাবলৈ সেইজন তোমাক আমি তোমাক চাই পেনে তোমাক নকওঁ যে ছোৱালীজনী বহুত ভাল বা ল'ৰাটো বহুত ভাল আমি নকওঁ আমি কওঁ এটা কথা যেন তাই এইটো বেয়া কাম কৰিছে কাৰণ এজন ভিখাৰীক দিয়ক কিন্তু এই ভিডিঅ' বোলা বস্তুটো কেতিয়াও দিব নালাগে ভিডিঅ' কৰি হেৰি কৰি কেতিয়াও দিব নালাগে আৰু সেই চোৱা মানুহজন আছে সেইজনে ভগৱানে চাব যেন ছোৱালীজনী বহুত ভাল কাম কৰিছে ভগৱান আছে চবৰে লগতে থাকে ভগৱান কিন্তু তুমি আজি যদি এটা ভিডিঅ' কৰি পেনে এতিয়া যেনেকৈ মিষ্টাৰ ৰাজালৰ ক'লা মোৰো শুনো মই দুখীয়াক বহুত সন্মান কৰোঁ মোক যদি হাত মাগিবলৈ আহে 10 টকা দিয়া 2 টকা দিয়া মই ডাইৰেক্ট দি দিম মোৰ ওচৰত থকাটো দি দিম নাই বুলি কেতিয়াও নকৰোঁ কিন্তু সেইটো যে মই ভিডিঅ' কৰি যে ছ'চিয়েল মিডিয়াত এৰি দিম এইটো নহয় একচুৱেলি মানে আনপজিটিভ নকৰিব বিজেপি চৰকাৰে আমাক পুৰা লুটি দিছে অটে টল গেট বহাইছে টেক্স কাটি আছে দুখীয়া মানুহৰ কথা অলপ চিন্তা কৰিব আপোনালোকৰ মগজ বোলা বস্তু নাই নেকি অকল আপোনালোকে টেক্স কাটিব পাৰে মানুহৰ পৰা য'ত পাৰিলে আমাৰ বিহুতে 5,000 টল গেট বহাই দিয়ক আৰু বেলেগ এটা ছোৱালীৰ লগত হওক বা মোৰ লগত হওক আৰু বেলেগ এটা ছোৱালীৰ লগত হওক বা মোৰ লগত হওক আজি কোনো সুৰক্ষিত নহয় আপোনালোকে খালি মানে লুটি আছে মানে এতিয়া আমি গম পাইছো খালি লুটিব পাৰে এইটো চৰকাৰে খালি লুটিবলৈহে আহিছে মই ছোৱালী হৈ চিঞৰি আছো কিহৰ আইন আপোনালোকক সুধিছো প্ৰশ্ন কৰিছো আপোনালোকে কিহৰ আইন কৰি আছে একো এটা আপোনালোকে গুৰুত্ব নিদিয়ে হা কিহৰ পুলিচ প্ৰশাসন ইমান পুলিচ বিলাকে যে মানুহৰ ওপৰত ইমান বেয়া মানে ব্যৱহাৰ কৰিব ইমান গাত তেল ঢাল দিয়ে কিবা মই মানে নিউজ এটা পাইছো গাত তেল ঢাল দিয়ে আমাৰ বোকাজনতে হৈছে মানে কি নিজকে দাদা বুলি ভাবে নেকি এইবিলাক পুলিচে নিজকে দাদা বুলি ভাবে নেকি হা তহঁতৰ নিচিনা পুলিচক না মাক কচম এই পাব্লিকৰ মাজত লৈ কিনে না মহিলাবিলাকে ধৰি এনেকুৱা লেংটা কৰি মাৰিব লাগে এনেকুৱা কৈছো মই এইটো কথাই কলো এনেকুৱা লেংটা কৰি মাৰিব লাগে এহঁতৰ নিচিনা পুলিচক কাৰণ তুমি এতিয়া কৈছা যেন কৰোণা সময়ত মানে এতিয়া চৰকাৰীখনে আইনখনে এতিয়া কৰোণা লকডাউন দিছে দুখীয়া মানুহে ক'ৰ পৰা খাব মই তোমাক এটা কুৱেশ্যন সুধিছো যেন লকডাউন নিদিলে কৰোণা যদি আহিলে লকডাউন নিদিলে আমাৰ মানুহখিনি ওলাই পৰিব তোমালোকৰ ঘৰৰ পৰিস্থিতি হ'লেও বেয়া হৈ যাব আজি তুমি ইনকাম কৰি তোমাৰ মা পাপাই MLA কৰে চাকৰি কৰে তোমাৰ মা পাপাই খাই থাকিব পাৰিব কিন্তু দুখীয়া মানুহগালে খাব নোৱাৰে সেইটো ময়ো জানো চবেই জানে কিন্তু এটা কথা শুনা মই এটা কথা কওঁ তুমি কৈছা কি দুখীয়া মানুহবিলাকে খাব ক'ৰ পৰা কৰোণা দিনৰ লকডাউন দিছিলে আইন নেকি আৰে বাবা আইন থকাৰ কাৰণেতো আমাৰ এখন চলি আছে পৃথিৱীখন এই মাইণ্ডছেটটো অলপ লগাই চাবা তুমি শুনিছা মই তোমাক এটাই ৰিকুৱেষ্ট কৰোঁ এই আইনৰ মতে বেয়াকৈ নক'বা আৰু পুলিচৰ কথাও কৈছা তুমি
পুলিচে কি কেৰাচিডাল লেংটা কৈ কেৰাচিডাল জ্বলাই। আৰে শুনা, তুমি যদি এই সুমিলা ৰংঘাম্পি যদি এনেকে যদি এটা ভিডিঅ' বনাইছা, এই পুলিচৰ লেংটা কথাটো কেতিয়াও নাহে তোমাৰ মুখত। পুলিচ বিলাকে যে মানুহৰ ওপৰত ইমান বেয়া মানে ব্যৱহাৰ কৰিব, ইমান গাত তেল ঢাল দিয়ে, কিবা মই মানে নিউজ এটা পাইছো, গাত তেল ঢাল দিয়ে আমাৰ বোকাজনতে হৈছে, মানে কি নিজকে দাদা বুলি ভাবে। মানুহৰ মুখৰ মাইণ্ড স্পষ্টকে কথা পাতিব লাগে, ৰেচপেক্ট কৰি পাতিব লাগে। আজি তুমি কেমেৰাটো ফ্ৰণ্টত থলা, কৈ দিলা যে কৈছা পুলিচৰ আমুকটো কৰে তামুকটো কৰে। এখন আইন ভাগৰ এখন পৃথিৱী নহয়, এখন আইনৰ মতে চলি আছে আৰু আইনৰ মতে চলি যাব। আজি যদি আমাৰ মতে আমি ভাল পাইছো, আমাক লকডাউন কাৰণে আমি দুখীয়া যদিও, মই দুখীয়া, আমি লকডাউন যদিও আমি ভাল পাইছো। কাৰণ কিয় আমাৰ কাৰণে চিন্তা কৰিছে, আমি যি থাকো ভালকে। আৰু তুমি চিন্তা কৰিছা কি লকডাউন হৈছে, কৰোণা হৈছে, বন্ধ দিছে, দুখীয়া মানুহবিলাকে ক'বা খাব। তুমি চিন্তা কৰিব নালাগে, চৰকাৰে চিন্তা কৰিব, গম পোৱা। চৰকাৰে চব অলৰেডি দিব, আগতেও দিছিলে, ঘৰে ঘৰে চাউল দিছিলে খাবলে। আমাক একো নালাগে চৰকাৰৰ পৰা, আমাক থাকিবলৈ প্ৰজা ঘৰটো দিলেই হ'ব, আমাক মাটি এটুকুৰা দিলেই হ'ব, আমাক একো নালাগে। কিন্তু এই চৰকাৰখনৰ পৰা আমাক বহুত আমি বহুত ভাল পাইছো। আজি তুমি চৰকাৰখনক তুমি হাঁহিছা, কিন্তু মই তোমাক এইটো বুজাব যোৱা নাই যে তোমাক মই ধমকি দিছো, গালাজ দিছো। এতিয়া তুমি চাগে মোক কমেণ্টত কৰি জনাবা চাগে ভিডিঅ' আমুকটো হ'ল, তামুকটো কৰা। কিন্তু মই তোমাৰ ভালৰ কাৰণে কৈছো, প্লিজ তুমি মোৰ বা হয়, ভণ্টি হয়, তুমি ক'ৰ হয় নাজানো, তোমাৰ ভিডিঅ'বিলাক মই চাই থাকোঁ, ভাল লাগে। আৰু তুমি মানে অলপ এই ভিডিঅ'টো মানে অলপ বেয়া টাইপ বনালে, প্লিজ অনুগ্ৰহ কৰি নেক্সট টাইম তেনেকৈ নবনাবা। কেইটামান ভিউজৰ কাৰণে, কেইটামান ছাবস্ক্ৰাইবৰ কাৰণে, তুমি কৈছা কেইটামান ছাবস্ক্ৰাইবৰ কাৰণে, কেইটামান ভিউজৰ কাৰণে মই ভিডিঅ' বনোৱা নাই। তুমি তেনেকৈ কৈছা, কিন্তু তুমি সেইটো কাৰণে বনাইছা আকৌ যাতে মানুহে চাওক বুলি, তুমি সেইটো কাৰণে ভিডিঅ' বনাইছা। আৰে আমি সৰু সৰু ইউজাৰ, আমি নজনাটো শিকোঁ। আজি আমাৰ লগৰ ভণ্টি এজনী আমাৰ মাজৰ পৰা হেৰাই গৈছে। কেতিয়াবা হয়তো তুমি বা তোমাৰ ভণ্টি বা তোমাৰ ঘৰৰ ফেমিলি মেম্বাৰো হেৰাই যাব পাৰে কোনোবা এজনী, সেইটো তুমি ভালেই কৈছা। কিন্তু এটা কথা কওঁ, সুমিলা ৰংঘাম্পিক যোনে আত্মহত্যা কৰিলে তাইক অতি সোনকালে লাগে, আমাক নালাগে বুলি নকওঁ। আৰু চবেই বিচাৰি আছে, আজিও হুলস্থুল কৰি আছে, আজিও পৃথিৱী মানুহ অল আছাম মানুহে যুঁজি আছে। বাহিৰৰ মানুহে তাইৰ ওপৰতো ভিডিঅ' বনাইছে যে কাৰ্বি আংলঙত সুমিলা ৰংঘাম্পি এনেকুৱা তামুকটো হ'ল কৈ আছে। আমাক লাগিব, অতি সোনকালে লাগিব। কিন্তু তুমি নেক্সট টাইম এনেকুৱা টাইপৰ ভিডিঅ' নবনাবা, প্লিজ অনুগ্ৰহ কৰিছোঁ। তুমি যেনেকুৱা কথাবিলাক কৈ দিলা, পইচা পুলিচ আমুকটো তামুকটো, বেয়া লাগিলে। বন্ধুসকল বিশেষকৈ একো নকওঁ, কিন্তু বাজনীকো বা ভণ্টিজনীকো কৈছোঁ, প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, মোক বেয়া নুবুজিবা। কাৰণ মই তোমাৰ ভালটো বিচাৰিছিলোঁ। কাৰণ তুমি যেনেকৈ ভিডিঅ' বনাই গৈছা আৰু বেয়া লাগিলে। আৰু এটা অনুভৱ কৰোঁ, তুমি ভিডিঅ' বনাই যোৱা, আমি ছাপোৰ্ট কৰিম, কাৰণ মই ছাপোৰ্ট কৰোঁ, মই তোমাকো ছাপোৰ্ট কৰোঁ। তুমি আজি চাগে মোৰ নতুনকৈ চেনেলটো চাই আছা, তথাপি তোমাক কৈছোঁ এনেকুৱা ভিডিঅ' নবনাবা। আৰু অনুগ্ৰহ কৰি তুমি যিমান পাৰা, যদি তুমি অসমৰ কাৰণে যুঁজিম বুলি ভাবিছা, যুঁজা, কোনো কথা নাই, তোমাৰ লগত চবেই ছাপোৰ্ট হ'ব। কিন্তু তুমি সৎ পথত যোৱা, তেতিয়া তোমাক চবেই ছাপোৰ্ট কৰিব। আনচাই ডাঙৰ ইউজাৰ ছাপোৰ্ট কৰিব, আনচাই ময়ো কৰিম, কিন্তু মানুহক হাঁহিব নাচাবা, এইটো কওঁ। বন্ধুসকল ভিডিঅ' চাই ভাল পালে যদি প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আৰু ইমানতে সামৰণি মাৰিলোঁ, আকৌ এটা ভিডিঅ'লৈ আকৌ আহিম। আৰু আজিলৈ এৰিছোঁ, বাই। আৰু এটা কথা কওঁ, ইয়াতে চবেই কওক সুমিলা ৰিপ বুলি কমেণ্ট বক্সত লেখক, আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক। আৰু এটা কথা কওঁ, ভিডিঅ'টো মই শ্বেয়াৰ কৰিবলৈ নকওঁ, কাৰণ যি কি নহওক, যদি নিজৰ ভণ্টিয়ে যদি বা নিজৰ বা থাকি যদি এনেকুৱা হয় ন, নিশ্চয় এই ভিডিঅ'টো শ্বেয়াৰ কৰিব মোৰ আশা থাকে, আৰু শ্বেয়াৰ কৰিবা বুলি আশা থাকিলে। আৰু ইমানতে সমাপ্ত হৈছিলে, জয় আহোম।